মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আমি ডিছকাছ কৰিম নৱম শ্ৰেণী গণিতৰ বহুপদ অধ্যায়টোৰ অনুশীলনী নম্বৰ 2.5 কুৱেশ্যন নম্বৰ 8 আৰু কুৱেশ্যন নম্বৰ 9 সকলোবোৰ প্ৰশ্ন উত্তৰ। ইতিমধ্যে মই আগৰ ভিডিঅ' কেইটাত ইয়াৰ আগৰ অংককেইটা কৰি দিয়া গৈছে। তোমালোকে যদি চোৱা নাই, মোৰ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক আছে, লিংকত গৈ চাব পাৰিবা। কুৱেশ্যন নম্বৰ 8 এক নম্বৰ কুৱেশ্যনটোত আছে 8a কিউব প্লাছ b কিউব প্লাছ 12a স্কুৱেৰ b প্লাছ 6ab স্কুৱেৰ। এইটো ফেক্টৰাইজ কৰিব দিছে। ইয়াত ব্যৱহৃত ফৰ্মুলাটো a প্লাছ b হোল কিউব, a কিউব প্লাছ b কিউব প্লাছ 28a স্কুৱেৰ b প্লাছ 28ab স্কুৱেৰ। এই হিচাপত আমি এইটো লিখিম 8ৰ ঘনমূল টুৱাইজ a হোল কিউব প্লাছ b কিউব প্লাছ 3 ইনটু টুৱাইজ a হোল স্কুৱেৰ ইনটু b প্লাছ 3 ইনটু টুৱাইজ a ইনটু b স্কুৱেৰ। গতিকে টুৱাইজ a হোল কিউব 8a কিউব b কিউব 2 দুগুণ 4 7 3 গুণ 12 a স্কুৱেৰ b 3 দুগুণ 6 ab স্কুৱেৰ। গতিকে এই হিচাপত আমি লিখিম টুৱাইজ a প্লাছ b হোল কিউব। অৰ্থাৎ যিহেতু আমাক উৎপাদক বিশ্লেষণ কৰিব দিছে, ইয়াৰ পৰা আমি তিনিটা পাওঁ, টুৱাইজ a প্লাছ b, টুৱাইজ a প্লাছ b। এইটোৱে নিৰ্ণয় কৰিবলগীয়া আনচাৰ। কুৱেশ্যন নম্বৰ 2 8a কিউব মাইনাছ b কিউব মাইনাছ 12a স্কুৱেৰ b প্লাছ 6ab স্কুৱেৰ। এইটোৰ কাৰণে ফৰ্মুলা a মাইনাছ b হোল কিউব। ইয়াৰ পৰা আমি পাওঁ a কিউব মাইনাছ b কিউব মাইনাছ 28a স্কুৱেৰ b প্লাছ 28ab স্কুৱেৰ। অৰ্থাৎ 8a ঘনমূল টুৱাইজ a হোল কিউব মাইনাছ b কিউব minus 3 into a square, a means twice a into b plus 3 into twice a into b square. গতিকে 2 দুগুণ 4 7 3 গুণ 12 a square b 3 দুগুণ 6 a b square twice a whole cube। ঠিকে আছে। ইয়াৰ পৰা আমি লিখিম twice a minus b whole cube, অৰ্থাৎ twice a minus b into twice a minus b into twice a minus b। এইটোৱে নিৰ্ণয় কৰিবলগীয়া এনসাৰ। কুৱেশ্যন নম্বৰ 8.3 27 minus 125a কিউব minus 135a plus 225a স্কুৱেৰ। ইয়াৰ পৰা আমি লিখিম 27 ঘনমূল 3 কিউব মাইনাছ 125 ঘনমূল 5a হোল কিউব মাইনাছ 3 ইনটু 3 স্কুৱেৰ ইনটু 5a প্লাছ 3 ইনটু 3 ইনটু 5a হোল স্কুৱেৰ। গতিকে ইয়াৰ পৰা আমি লিখিব পাৰোঁ 3 মাইনাছ 5a হোল কিউব। যিহেতু কিউব আছে আমি তিনিটা লিখিম 3 মাইনাছ 5a 3 মাইনাছ 5a আকৌ 3 মাইনাছ 5a। এইটোৱে নিৰ্ণয় কৰিবলগীয়া আনচাৰ। কুৱেশ্যন নম্বৰ 4 64a কিউব মাইনাছ 27b কিউব মাইনাছ 144a স্কুৱেৰ b প্লাছ 108ab স্কুৱেৰ। 64ৰ ঘনমূল আমি জানো 4a হোল কিউব মাইনাছ 27 3b হোল কিউব মাইনাছ 3 ইনটু a স্কুৱেৰ, a মিনছ 4a স্কুৱেৰ b 3b প্লাছ 3 ইনটু ab স্কুৱেৰ। a মানে আমি জানো 4a আৰু b মানে 3b হোল স্কুৱেৰ। গতিকে এই হিচাপত আমি a মাইনাছ b হোল কিউব, অৰ্থাৎ a মানে আমি 4a আৰু b মানে 3b হোল কিউব। গতিকে আমি ইয়াৰ পৰা তিনিটা লিখিম 4a মাইনাছ 3b 4a মাইনাছ 3b 4a মাইনাছ 3b। এইটোৱে নিৰ্ণয় কৰিবলগীয়া আনচাৰ। কুৱেশ্যন নম্বৰ 5ত আছে 27p কিউব মাইনাছ 1/216
minus 9/2 p square plus 1/4 p. 27 এর ঘনমূল আমি জানো 28 p হোল কিউব দীর্ঘহরণৰ ঘনমূল 6 1/6 minus 3 into a square মানে 3p square into 1/6 plus 3 into 3p into 1/6 square. গতিকে ইয়াৰ পৰা আমি লিখিম 3p minus 1/6 whole cube 3p minus 1/6 3p minus 1/6 3p minus 1/6. Question number 9 ত দিয়া আছে সত্যাপন কৰা x cube plus y cube equal to x plus y into x square minus xy plus y square. গতিকে আমি লিখিম RHS x plus y x square minus xy plus y square x into x square minus xy plus y square plus y x square minus xy plus y square x cube x পূৰণ কৰিলে x square y x আৰু y square পূৰণ কৰিলে আমি পাম y square x square y y x y square আৰু plus y আৰু plus y square পূৰণ কৰিলে পাম আমি y cube. এতিয়া কি হ'ব x square y plus x square y can minus x square y আৰু plus x square y cancel যাব x y square minus x square cancel যাব গতিকে x cube plus y cube এইটোৱে গতিকে LHS এইটোৱে প্ৰুফ. Question number 2 দিয়া আছে x cube minus y cube equal to x minus y x square plus xy plus y square. গতিকে আমি রাইট সাইডটো লিখি লম RHS x minus y into x square plus xy plus y square. ইয়াৰ পৰা আমি পাও x into x square plus xy plus y square আৰু minus y into x square plus xy plus y square. ini পূৰণ কৰিলে আমি পাও x cube plus x square y plus xy square minus x square y minus xy square minus y cube. গতিকে x square y cancel যাব xy square cancel যাব x cube আৰু y cube এইটো আৰু এইটো সেম গতিকে এইটো LHS এইটো